दीदी नमस्कार। नमस्कार नमस्कार। আৰু আপুনি এইটো অঞ্চলৰ আছে নেকি? এইটো অঞ্চলৰ আমি আছো। আমি ইলেকশ্যনত উঠিছো। এবাৰ আমাক ভোটটো দি জয়যুক্ত কৰিব লাগিব। ও তেতিয়াহ'লে তুমি কি কি কাম কৰবা? তুমি কি কাম কৰবা? আমি তো ইয়াতে নলা নৰ্দমা চাফা কৰিয়ে আছে। আমি তো যিমান পাৰে চাফা কৰিয়ে আছে আৰু বহুত ডাঙৰ কাম এটা কৰিব। ডাঙৰ কাম কৰি আছে আমি। মই শুনছিলো কিবা শ্বিলংখন বোলে গুৱাহাটী কানবা, চিমলাখনো বোলে গুৱাহাটী কানবা। সুইজাৰলেণ্ডটো তুমি বৰফ কেনকে দিবা? এই কথাটো আপুনি চিন্তা কৰিব একেবাৰে লাগে না। কিয় জানে না, আমাৰ দল এনেকা এটা দল যি বৰফ পেলাই দিয়ে। এবাৰ আমি যদি ইলেকশ্যন জিকি যাওঁ, এবাৰ আসামত বৰফ পৰিব আৰু সুইজাৰলেণ্ড হৈ যাব আমাৰ সমষ্টি। আৰে এইটো কি তুলাৰ বৰফ নে আচল বৰফ? কি আছে? আমি বহুত কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে। আমাৰ দলে বহুত কনষ্ট্ৰাকশ্যন কৰি আছে। আৰ্টিফিচিয়েল বৰফ আমি একদম পেলাই দিব। আপোনালোকে কম্বল পিন্ধিব লগা হৈ যাব। আপোনাক শলাগৰ চৰাই দিব লাগিব। এইয়া আমাকতো শলাগৰ চৰাই আপুনি দিলেই দিদি। ভাল লাগিছে এইটো গামোচাটো একদম ফুলটো বি একদম আপোনাৰ নিচিনা কথা ক'বলৈ পাৰি গৈছো মই। সেইটোৱে আমাৰ এটাই ইচ্ছা আছিলে যে আমাৰ নিচিনা কথা চবেই ক'ব পৰা হৈ যাক। हाँ हम लोग बहुत काम करते हैं, काम हम लोग कैंपस हो जाते हैं हम लोग का बहुत साफ ठीक करते हैं हम लोग का। मैडम आप लोग हम लोग का थोड़ा हेल्प कीजिएगा। अरे আমি এইটো ইলেকশ্যনত উঠিছোৱে না, এবাৰ টেনশ্যন ল'ব লাগে না। জাষ্ট নলা আৰু নৰ্দমা চাফা কৰি দিব আৰু আমাক পদুমত ভোটটো মাৰি দিব। আপোনাক আমি 1250 টকাকে মাহে দিওঁ। 9000 টকা আপুনি পাইছে কি নাই? পাইছে 9000 টকা? পইচা নে নাই? पैसा क्यों मैडम आप देते? আমি আমাৰ কাৰণে তালি বজাই দিছে। তালি বজাও, তালি বজাই দিছে। 1250 টকা আপোনাক দি আছে। এই কাৰণে আপুনি পদুমটোত এটা গৈ ভোট মাৰি দিব লাগিব দেই। তই নাপলি মোক কবি, তই নাপলি মোক কয়। এই ছাৰে বাইদেউ এই ছাৰ নহয় দে বাইদেউ চব কাম কৰে, চব কাম কৰিব। আৰু এতিয়া নলা চাফা আছে নে নাই এইটো বি চাব। চিন্তা কৰিব নাই। আপুনি তাৰমানে একদম দূৰদৰ্শিতা। আমি আজি নহয়, আমি 100 বছৰলৈকে ভাবি আছে। আমি জিন্দা থাকিলেতো থাকিলে, নহ'লে আমাৰ ল'ৰা ছোৱালী যিমান আছে চব যাতে আগবাঢ়ি 100 বছৰ কৰি থাকিব পাৰে। আমি নিজৰ কাৰণে তালি বজাই দিছে। থেংক ইউ।